স্বাগতম বন্ধু বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাক সকলোক জনাও উষ্ম আদৰণি। যদিহে আপুনি আপোনাৰ মাটিৰ পাট্টা অনলাইন যোগে ডাউনলোড কৰিব বিচাৰিছে তেনেহলে আপুনি মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। যদিহে আপুনি মোবাইলেৰে ডাউনলোড কৰিব বিচাৰিছে তেনেহলে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰ ওপেন কৰক আৰু ক্ৰম ব্ৰাউজাৰৰ ওপৰত এনেকুৱা লেখা পাব সাৰ্চ গুগল অৰ টাইপ এ URL। তাত আপুনি লিখক ৰেভিনিউ আসাম .nic.in লিখি আপুনি সাৰ্চ কৰক। সাৰ্চ কৰাৰ পিছত আপুনি এনেকুৱা এটা ৱেবছাইট দেখা পাব যিটোৰ ওপৰত লিখা আছে জমাবন্দী, তাৰ পিছত প্ৰমাণপত্ৰ, তাৰ পিছত দলিল আৰু এটা অপচনত আছে ভূ নক্সা। আপুনি প্ৰথমৰ এই জমাবন্দী লিখা অপচনটোত ক্লিক কৰক। তাৰ পিছত আপুনি দেখা পাব যে অসমত যিমান কেইখন জিলা আছে সকলোখিনি জিলাৰ নাম ইয়াত আহিব। আপোনাৰ জিলা যিখন হয় সেই জিলাখনৰ ওপৰত ক্লিক কৰক। ধৰি লওক আপোনাৰ জিলা বিশ্বনাথ। সব জিলাৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত বহুকেইখন চক্ৰৰ নাম আহিছে। আপুনি আপোনাৰ যিখন চক্ৰ সেই চক্ৰখনৰ ওপৰত ক্লিক কৰক। ধৰি লওক মোৰ চক্ৰখনৰ নাম গহপুৰ। চক্ৰৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত সকলোকেইখন গাঁৱৰ নাম ওলাই পৰিব। আপোনাৰ যিখন চক্ৰ আছে সেই চক্ৰৰ ভিতৰত থকা বা চক্ৰৰ অধীনত থকা যিকেইখন গাঁও সকলোকেইখন গাঁৱৰ নাম আহিব। আপুনি ইয়াৰ পৰা এখন গাঁও চিলেক্ট কৰক। আপোনাৰ যিখন গাঁও হয় সেইখন চিলেক্ট কৰক। ধৰি লওক মোৰ গাঁও দেউৰী গাঁও। তাৰপিছত আপুনি এনেকুৱা এটা পেজ দেখা পাব। সেই পেজটোত চাওক, ইয়াত লিখা আছে ইণ্টাৰ ডাক নাম্বাৰ। যদিহে আপোনাৰ মাটিৰ ডাক নাম্বাৰ আছে তেনেহলে ইয়াত ডাক নাম্বাৰ ইণ্টাৰ কৰি এইটো অপচনত সাৰ্চ কৰক। সাৰ্চ কৰি তাৰপিছত ইয়াত ওপৰত আপোনাৰ কেপচা ইয়াত যিমান লিখা আছে এই কেপচাটো লিখক আৰু চি জমাবন্দী এইটোৰ ওপৰত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব আপোনাৰ পাট্টা ওলাই পৰিছে। আৰু যদিহে আপুনি আপোনাৰ ডাক নাম্বাৰ নাজানে তেনেহলে আপুনি সাৰ্চ বাই পাট্টাদাৰ নেম ইয়াত ক্লিক কৰক। সব ওপৰত ইয়াত লিখা আছে সাৰ্চ বাই পাট্টাদাৰ নেম। ইয়াত আপুনি আপোনাৰ পাট্টাদাৰ যিজন নামত পাট্টা আছে সেই পাট্টাদাৰৰ নাম লিখক। নাম লিখোতে আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লিখিব লাগিব। ধৰি লওক যি কি নহওক কিয় আপোনাৰ যি নাম হয় এই নামটো ইয়াত লিখি তাৰ পিছত ইয়াত এই সাৰ্চত লিখা আছে সাৰ্চৰ ওপৰত ক্লিক কৰক। সাৰ্চৰ ওপৰত ক্লিক কৰি আপুনি ইয়াত কেপচা ওপৰত ইয়াত যিটো লিখা আছে ইয়াত এইটো লিখি দিয়ক। লিখাৰ পিছত আপুনি চি জমাবন্দী এইটোৰ ওপৰত ক্লিক কৰক। যদিহে আপোনাৰ পাট্টা আছে তেনেহলে আপোনাৰ পাট্টা ওলাই পৰিব। আপুনি এই পাট্টাখন ডাউনলোড কৰি আপোনাৰ মোবাইলত বা আপোনাৰ লেপটপত ৰাখি থব পাৰিব। যদিহে মোৰ এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে আপুনি মোৰ এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো মই সদায় এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বোৰ লৈ আহি থাকোঁ আপোনালোকৰ বাবে।